বাপরে কি গরম দিছে কি ঠান্ডা এলজি আই গেল এলজি ভালে মাই পুরা খুশ আচ্ছা আগর হাই দিছে ধুনিয়াকে আমার তোমার আমি এটা ক্যামেরার আগত নালগে বলে কবা নাগে এটা ক্যামেরা অন নকৰো দিতা তুমি মোক কি দিবা কে দুটা লিখছিলে নাই না দুটা লিখছিলে বিমান মধুস্মিতা মণ্ডলতে ভ্লগলে সকলোকে স্বাগতম জনাইছো বহুত দিন ভিডিঅ' দিব পৰা নাছিলো গাটো ভাল নহয় মানে এতিয়া বাৰু ভাল পালো যাবাৰ দিয়াল আব্ৰান দেখাইছি চাও চলি গিতলা তেৰ নাম কত দিয়ে মোক চাও তেৰ নাম চাও দেখা জুত সি কেনে দেখি একদম আব্রান দেখাইছি চাও এটা দিলো যাবা দেরি হলে 8টা বাজে 10 মিনিট আছে ভাত খাম তাৰপিছত যাওঁ যা দেবলা ভাত চলি গেল আৰু মই মানে এই দুদিন ঘৰত আছিলো আলনাৰ অৱস্থা আজি চাফা কৰা সময় নাই আহি পেলাই চাফা কৰিব লাগিব ইমান লেতেৰা চলিটো মানে দে বলা ভাত খাম আমি এতিয়া যাওঁ সপাটো লৈ যাব লাগে যি ৰ'দ দিছি ৰ'দটো এখন একদম খাওঁ খাওঁ অৱস্থা ইমান ৰ'দ দেই বাপৰে হয়নে কলা হবা বাকী না কলা হৈ অৱস্থা নাই বোলা হেল্ল' গাইজ পাপা মানে আমাৰ পৰীক্ষা চলি আছে এটা বেলেগ তাৰে মাজত ইমান গৰম গৰমটো মানে এই কৈ আছে মানুহবোৰ মৰিবই গৰমত মানুহ নমৰি কিবা হ'ব মানুহ মৰিবই ইমান যাবতো আৰু মানে হাফ ইয়াৰলি পৰীক্ষা চলি আছে ল'ৰাবোৰ যে বা ছোৱালীবোৰ ইমান বদমাছ এতিয়া ডিউটি নাই আমাৰ আৰু মানে আজি পিছবেলাৰ পৰীক্ষাটো সেই হৈছে না পষ্টপন কৰিছে যিটো গৰম এই গৰমত পোৱা পৰীক্ষা দিবা পাৰি ৰ'দটো নাচাগে কেনেকুৱা ৰ'দ দিছে মানে বাহিৰত মানুহে নাই গৰমৰ উৎপাতত মানে মানুহ ওলাই আহিব নাযায় ওলাই আহিছে সেইকেইটাৰ উপায় বগা বিটো কলা পৰি গলি উপায় নাই মুখখনৰ অৱস্থা বেয়া হৈ গৈছে বহুত কলা পৰি গলি মোৰতো অৱস্থাই নাই হেল্ল' গাইজ স্কুল ছুটি হ'ল এতিয়া আহি আছো এইকেইদিন মানে 12টাত ছুটি হ'ব বাপৰে কি গৰম দিছে ছেপ্টেম্বৰৰ মাহ যাবাৰ হ'ল মানে কোনো ধৰণৰ মানে গৰম কমাই নাই বাঢ়িয়ে যাই আছে কেনে গৰম দিছি দেই হেল্ল' গাইজ আহি পালো ঘৰ মুখখন চাকচোন অৱস্থা ঘামি গা ধোৱা হৈ গৈছো একদম এতিয়া গা পা ধুই পেলাই পুৰা নেমুৰ চৰবত বনাই খাওঁ মানে যিটো গৰম দিছি নেমু খাই থাকিব লাগিব নেমুটো বিৰাট কামত অহা বস্তু বাপৰে বাপ কি গৰমে মৰি গৈছো একদম মুখখন মানে আইনত চাবা কেম্বা লগা হৈ গৈছি মোৰ কেনে হৈ গৈছে একদম ইমান কলা হৈছো পুৰি গৈছি চাল আৰু পুৱাই মানে বাইকত আহো না হাৱাই ৰাস্তাত মানে এনেকুৱা ৰ'দ পৰে ন বাপৰে বাপ পিঠি চেং চেঙে যায় এতিয়া গা চা ধুই লওঁ আৰু অলপ পিছত লগ পাই আছো হেল্ল' গাইজ গা পা ধুইলো তথাপি চাওক গা ধোৱা হৈ গলো গা ধুৱাই কেৰো গা ধোৱা হৈ গলো ইমান ঘামিছো আৰু এই দেউতাই চৰবত বনাই দিছে দৈ গাখীৰৰ আইচো দি দিছি বঢ়িয়া লাগছে দৈ গাখীৰটো ভাল নেমুৰ খাম বুলি ভাবিছিলো কিন্তু দেউতাই দৈ গাখীৰৰ বনাই দিলা বঢ়িয়া লাগছে একদম ভিতৰত একদম গেছ হৈ গৈছে গৰম গৰম বাহিৰতো লৈছো বাহিৰতো বতাহ নাই ইমান গৰম দিছে মানুহ থাকিব নোৱাৰা কৰি দিছে হেল্ল' গাইজ ভাত তাত খালো ইমান গৰম গা ধুৱাই হৈ আছো আজি চকু কেনে গৰম বেয়া দেউতা কেনে গৰম লাগছি দেউতাৰ একদম অৱস্থা নহয় আহিছে মোৰ ঘামচি হলে ইছৰাম আমাৰ দেউতাৰ ঘামচি হল পাৰে নাই এইবাৰ মানে ঘামচি হলছি আৰু মানে দেউতাই মানে বেছিকে ঠাণ্ডা লাগে গৰম নালাগে এইবাৰ দেউতাই কৈছি ইমান গৰম তে সঁচাকে গৰম দিছি অৱস্থা নহয় গৈছে গাৰ দুখ লগা হৈ গৈছে চাই হয়নে ঘামচি হল পাৰে নাই একবাৰ ইমান ঘামচি হলছি কিনে চিনে অৱস্থা নহয় গৈছে
বাপৰে ইমান গৰম লাগছে ক'ত যাবা আলছা বজাৰ গৰমৰ উৎপাতত ৰবা নাতি এচি ইনবে যায় এচি ইনবি চামটো এচি চাবা যায় তোৰে দিন দে কালিৰ পৰা এচি থাকিবি যা দুও যাব ইনবা লাজ লাগছি নাকি মা ওচৰতকে ভালতে দি দিও হা মা দে যা মই ঘৰ ৰখিয়া দুও যাব মাই এচি এনবি বুলি কোৱা কাৰণে চা ৰ'দো কমি গেল দেখিছা না কালিৰ পৰা বোলে বৰষুণ আহিল ঠাণ্ডা পেলাই দিলা হে কলাকে আহিছিল হেল্ল' গাইছ গা পা ধুলো আৰু মাত তো এচি এনবা গৈছে আহিব নাই অলপমান স্কিন কেয়াৰ কৰো অৱস্থা নাই দেখছি না একদম ছানবাৰ্ণ পৰি মানে বাইকত অহা যোৱা কৰোঁতে বৰফ লগালি মানে ছানবাৰ্ণ যায় বোলে কি ঠাণ্ডা ছানবাৰ্ণটো মানে কমে অৱশ্যে মই 2 দিনমান ট্ৰাই কৰিলো ধুনীয়াকে মানে গুচি যায় আৰু ইটা লগাইছো মানে স্কুলৰ পৰা আহি মানে একদম হেলা লাগে লগাবা ইটা লগাইছো অলপমান কি একদম আৰাম লাগি গৈছে পৰি গেল একদম ঠাণ্ডা পৰি যায় আৰু মানে পুৰা মনল চিমল গৰমতে অইলি হৈ গৈছে না স্কিনটো এই লগালি মানে বৰফ লগালি অৱশ্যে পিম্পলছো নলয় পিম্পলছৰ কাৰণেও ভাল কি আৰাম লাগছে বঢ়িয়া একদম আপোনালোকে এনেকৈ লগাই চাবচোন মানে যাৰ যাৰ ছানবাৰ্ণ পৰছে ৰ'দত মানে ডেইলি হ'লে মানুহখিনি মানে বৰফ লগাবই লাগে যাই পেলি আইচ একদম মানে ভাল আৰু স্কিনৰ কাৰণে কি ঠাণ্ডা দিনটো যদিনকে ঠাণ্ডা পৰি থাকিলে গৈ ভিডিঅ'টো মানে মোবাইলটো ধৰি থাকিলে ভালকে লগা নহয় মোবাইলটো ইথান মানে অফ কৰি থওঁ ভালকে লগে লওঁ মই অলপমান মাছাজ কৰি লওঁ আপোনালোকে মানে ট্ৰাই কৰিব ভাল আৰু বহুত ছানবাৰ্ণ যায় মোৰতো একদম অৱস্থা নহয় গৈছিল কপালখন বহুত গেল বৰফ খুৱাতে হেল্ল' গাইজ এচি আহি পেলাক আমাৰ আজি ফিট নকৰে কালি ফিট কৰিব আৰু মই যাবা ৰেডি হলো আহি পেলা বেটাৰী ৰিক্সাত লৈ আহিছি এইটো নাকি হা মা মায়ে আজি বহুত সুখী মাৰ সপোন পুৰা হৈ গেল আজি এটা তো বাহিৰত জিল সেইটো ন বাহিৰত লগাব লাগে এইটো ভিতৰত সেইটো বাহিৰত LG আহি গেল LG ভালে মায়ে পুৰা খুশ আচ্ছা আগৰ হাঁহি দিছে ধুনীয়াকে খুশ লাগছে চাও মিঠাই লৈ আহিছে আমাক লাগি ফুটি দে আজি তো আর দেখা নাপাও কালি লগাবি না মা কালি চাবা লাগবে মাই গরমের উৎপাতত থাকবা নোৱাৰা হৈছে এখানে আনি ললা হ্যাঁ বছৰৰ মধ্যে আহি যাব মলাই চামচা আনছা নেকি আৰু কি আনছা এতে কি আছে এতে দুটা কিবা কি দুটা দেউতা কেনাই সুখী নেকি সুখী নেকি দেউতাৰ আকৌ নাই দেউতাই য'তে ত'তে চলি যায় মায়ের ফোন পূরণ করলা নাকি তে মায়ের ফোন পূরণ করলা না আমি তো রাতে রাতে উঠি যাও আই বলে 2 ঘন্টা পাম স্কুলের পরে আই 2-3 ঘন্টা মানে থাকো কি আমার এতে গিয়েছে খালা খান এতে গিয়েছে এই বুন্দিয়াল্লা রুদি हे बुंदियाला तो खा है मेरे पर बुंदियाला तो मैं बहुत हैप्पी माइरा ऐसी बात हेलो गाइस आई पालू बापरे इमान गरम दिছে
কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ মোক ধোৱাই নাই মুখটো ধুওঁ এওঁ ধুইলা হয়নে হেল্ল' গৰম মস্ত গৰম মস্ত ঠাণ্ডা দিব বৰফ পৰি আছে হয়নে এইটো কি নতুন চাৰ্ট আনিলা নেকি যি অফিচৰ পৰা দিছিল বা এইটো কিহৰ কাৰণে বাৰ্থডে গিফ্ট তোমাৰ দুগু বাৰ্থডে 11 ছেপ্টেম্বৰতে গেছি আজি দুগু 23 ছেপ্টেম্বৰ ইটা হেজি আমি আজি সেলিব্ৰেট করছো আজি সেলিব্ৰেট ভাল লাগছে না চলাটো হ্যাঁ ভাল লাগছে দে কটনৰ কিন্তু ডাঙৰ হৈছে ল নাই ঠিকই আছে ডাঙৰ হৈছে আঠান লাগি আছে কেক কাটলো আজি কেক কাটছ ইমান দিনৰ পিছত পাৰ্টি দিলা না নাই পাৰ্টি সাটি দিলো অফিচত হলো ঠিকই আছে দে ভাল লাগছে দে কটনৰ কিন্তু ডাঙৰ হৈছে চাৰ্টটো ভাল লাগছে না ভাল লাগছে দে পূজা হবা যাম নাকি এটো এনে পূজাত মই দিম মই দে জৰা পিন্ধি যাব লাগিব তুমি দিবা নাকি তোমাৰ দুগু চাৰ্ট হল বাৰ্থডে দিছো তা এটো তা বলা তাৰ পিছত বাৰ্থডে আগত আৰু এটা দিছো মই আগৰ মাহত আৰু পূজাত তো দিনে এটা 4-5টা চাৰ্ট নতুন পূজাত কি লাগব চাৰ্ট আৰু কি লাগব জোতা দিম দাব না তুমি কি লবা পূজা তুমি দিবা না কিবা কেজৰা দিবা আকো নাই নেদা বুলি কেজৰা দিবা 2 জৰা 3 জৰা দিবা লাগব 3 দিন চাবা যাম একজৰা মাই দিব একজৰা তুমি 2 জৰা দিবা আৰু মোৰ ফালৰ পৰা একজৰা মই নিজে লম 4 জৰা আছে দেখোন তোমাৰ কাপোৰ লতা নাও ভাল মই তোমাক জোতা আৰু চাৰ্ট দিম হ'ব নাগে মোৰ এনা কেটা লেভেল দিছি মনে মনে ভিতৰে সি নিজে খুজি আছে মোক কি দিবা তুমি মোক এটা কাম একো পুৰণা কাপোৰ পিন্ধি কিনে পূজা কৰাম প্ৰত্যেকবাৰে দেখো মোৰ সেইটো অৱস্থা হৈ যায় থৈ মানে প্ৰত্যেকবাৰে অৰ্ডাৰ দিওঁ মই আহি পেলাই কাপোৰ জৰা বেয়া লাগে কেনচেল কৰি ৰিটাৰ্ণ কৰো তাকো কি বুকো ৰিটাৰ্ণ কৰো তাৰপিছত নেক্সট অৰ্ডাৰ দেখ লাগি নাহিয়ে নাপায় বেলেগ কাপোৰ পিন্ধি পূজা চাতে যায় আজিৰ তাৰিখক লাগি এইবাৰ বাৰু কি অৱস্থা এইবাৰ নহয় এইবাৰ পিন্ধি যামেই মই তোমাক মই জোতা আৰু চেণ্ডেল দিম তুমি এতিয়া কেমেৰাৰ আগত নালগে বুলি ক'বা নাগে এতিয়া কেমেৰা অন নকৰো তেতিয়া তুমি মোক কি দিবা সুধি থাকা অকে নহয় মই খুচ নহয় মোক লাগিবই এনেকে লেভেল দিছি কিমান হ'ব দে তুমিও মোক দিবা ময়ো তুমি মস্ত হৈ আছা কিবা দেই হ'ব দে দিম দে আৰু এটাকে দিম দে কিয় দুটা দি দিলাগে নেকি তে এটাকে নিদি দুটাক দিব কৰিম দে কিয় দুটা লিখছিলে নাই না দুটা দি লিখছিল মোৰ আপত্তি নাই যাকে যাই থাকা এতিয়া মই গা চা ধুই মস্ত ঘামি গৈছো ইয়াতে ধুই উঠবা দে হেল্ল' গাইছ ভাত তাত খালো ৰাতিৰ এয়া মুখ ধুইলো মানে স্কিনৰ মানে অলপ যত্নই নলওঁ মই একদম বেয়া হৈ গৈছে অলপমান যত্ন ল'ব লাগিব আৰু চিৰাম বহুত দিনৰ মূৰত শুবাৰে নাই আকৌ মুখ মানে একদম বেয়া হৈ গৈছে ৰ'দত অলপমান যত্ন ল'ব লাগিব আমাৰ চিৰাম ঘুয়ে ঘুমাই দিব আৰু আজিৰ ব্লগটো টেক কৰোঁ যদি ব্লগটো চাই ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত চিৰাম গলো বাপৰে অলপমান যত্ন ল'বা লাগে মোৰ মানে একোৱে কৰা নহয় এতিয়া মানে বেয়া হৈ গৈছে না স্কিনটো সেইকাৰণে গম পাইছো অলপমান ল'বা লাগে ৰ'দত একদম চেজ হৈ গৈছে বাই বাই গুড নাইট এতিয়া তুমি যাৰ পুৱাই ফেৰ হ'লে